নমস্কাৰ, মই মলয়া শইকীয়া। আজি লেমন ৰাইচ কেনেদৰে বনায় তাকে দেখাবলৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু এইখিনি বনাবৰ কাৰণে আমাক কি কি প্ৰয়োজন হৈছে সকলোখিনি দেখাই আছোঁ। আৰু এয়া চাওক, দুটামান শুকান জলকীয়া, নৰসিংহ পাত, বাদাম, কাজু বাদাম আৰু দুটামান সৰিয়হ। আৰু তেলখিনি কেৰাহীত দি গৰম হোৱাৰ পিছতে তাত নৰসিংহ পাত, শুকান জলকীয়া 3টামান আৰু কাজু বাদাম আৰু সৰিয়হকেইটা তেলত দি দিলোঁ। আৰু এইখিনি দিওঁতে গেছটো যাতে চিমত ৰাখে সেইটো ভালদৰে লক্ষ্য কৰিব। আৰু 1 মিনিটমান সময় ভালকৈ এইখিনি গৰম হোৱাকৈ ফ্ৰাই হোৱাকৈ হোৱাৰ পিছত ইয়াত আমি নেমু টেঙা ৰস আগতীয়াকৈ 2 চামুচ চেপি থৈছোঁ আৰু সেই 2 চামুচ আমি তেলতে দি দিছোঁ। আৰু তাত এচিকুটমান হালধি দি দিছোঁ, আধা চামুচমান, কিয়নো কিবা এটা বস্তু ৰান্ধিলে তাত কালাৰটো হ'লে ভাল লাগে দিয়কচোন। সেইখিনি দিয়াৰ পিছত আমি আগতীয়াকৈ 2 কাপ বাসমতী ৰাইচ বইল কৰি থৈছিলোঁ আৰু এইখিনি তেলত আমি ভালদৰে দি দিলোঁ। আপোনালোকে এইখিনি ৰান্ধিবৰ কাৰণে বাসমতী ৰাইচখিনি ৰান্ধিবৰ কাৰণে চচো ব্যৱহাৰ কৰিব পাৰে, নহ'লে কুকাৰো ব্যৱহাৰ কৰিব পাৰে। কুকাৰত আপোনালোকে অলপমান কম পানী দি তাত এটা চিটি দি পেলাই ৰাখিব পাৰে, নহ'লে চচপেন ব্যৱহাৰ কৰিলে আপোনালোকে ভাতটো অলপ কম সিজাকৈ চাউলটো অলপ আধা সিজাতে ৰাখি সেইটো মাৰটো কাঢ়ি তাত আপোনালোকে কলপাতেৰে ধুনীয়াকৈ ঢাকি থ'লে ভাতটো ধুনীয়াকৈ সিজি যায় আৰু এটা এটা হৈ যায়। আপোনালোকে ৰান্ধি চাবচোন এবাৰ, খাই বহুত ভাল লাগে। এনেকৈ দিয়াৰ পিছতে আপোনালোকে তেলত দিব পাৰিব সকলোখিনি দি পেলাই। আৰু এনেকৈ গেছটোত 7-8 মিনিটমান সময় হেতাখনেৰে লৰাই থকাৰ পিছত ধুনীয়াকৈ হৈ যায়। আমি এনেদৰে জিৰা ৰাইচ, লেমন ৰাইচ বনোৱা পদ্ধতিখিনি আপোনালোকক আকৌ এবাৰ দেখাম আমাৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত। ধন্যবাদ।